উত্তৰঘাটনি ষ্টেচনৰ পৰা লখিমপুৰ ষ্টেচনলৈ আহি আছোঁ বিশেষ এটা কামত। আহি থাকোঁতে ভাল চেনেলবিলাক অকণমান ভিডিঅ' কৰি আপোনালোকৰ মাজত আগবঢ়াই দিলোঁ। ভাল হ'লে ছাবস্ক্ৰাইব আৰু লাইক কৰিব, কমেণ্ট কৰি জনাব। বন্ধুসকল, ট্ৰেইনত আহি থাকোঁতে বাদাম বাদাম চিঞৰা শব্দটো খুব ভাল লাগে। আজি আকৌ বহুত দিনৰ মূৰত দেখি পালোঁ, বাদামো খালোঁ আৰু ৰাইজলৈ আগবঢ়াই দিলোঁ। নাৰিকল বাদাম 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 মিক্সচার মিক্সচার ঝাল চানা গরম গরম अंडा चना भाजा चना हाँ বইল দিম নেকি? खाए गरम गरम दाल चना मिक्सचर 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 झाल चना रसा चना भाजा चना गरम गरम बॉइलिंग লৈ লওক আকৌ বইল गरम 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 বন্ধুসকল, ট্ৰেইনত আহি থাকোঁতে অন্ধ ল'ৰা দুজনে ইমান ধুনীয়া সুন্দৰ ভক্তিগীত গালে। তাৰে এতিয়া আভাস আপোনালোকলৈ আগবঢ়াই ভিডিঅ' স্বৰূপে আপোনালোকলৈ আগবঢ়াই দিলোঁ। ভাল পালে ছাবস্ক্ৰাইব আৰু লাইক কৰিব। বাদাম ভাজা নারিকেল বাদাম পপকর্ন বামনগরে তেল মাছের ভাজাগুলো চামড় পপকর্ন বামনগরে আমন্ত্রণ বাদাম পপকর্ন
হনুমান মন্দিৰ হেল্ল' বন্ধুসকল, আমি লখিমপুৰ হনুমান মন্দিৰত অকণমান দৰ্শন কৰি আহিবলৈ মন্দিৰৰ ভিতৰত সোমাইছোঁ। আপোনালোকেও আহিব, লখিমপুৰ হনুমান মন্দিৰত দৰ্শন কৰিব পাৰিব। লখিমপুৰ মেইন টাউনৰ মাজতে আছে, দেখিবলৈ খুব ধুনীয়া এটা পৰিৱেশ। হনুমানৰ মন্দিৰৰ আশীৰ্বাদ ল'ব পাৰিব। ৰাইট এইটো চাইডে আহিলে সোমাই যাব। মোৰ শ্ৰীমতীক চিনাকি কৰি দিছোঁ। এয়া শ্ৰীমতীও আহিছিলে মোৰ লগত। ধন্যবাদ। ভিডিঅ'বিলাক এনেকৈ আগলৈকো চাই থাকিব আৰু আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।